হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব আৰু লগতে মই ভালে আছোঁ। এতিয়া বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই বনাব লৈছোঁ অমিতা ফুলৰ এটি নতুন ৰেচিপি। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। তাতে মই নিমখ 1 চামুচ দিছোঁ। প্ৰথমে ইয়াতে পিঁয়াজ দিছোঁ। তেলটো বন্ধ। ইয়াতে নিমখ 1 চামুচ দিছোঁ। নহৰু পেষ্ট দিছোঁ 1 চামুচ। আদা পেষ্ট দিছোঁ 1 চামুচ। ৰেড চিলি 1 চামুচ দিছোঁ। জিৰা 1 চামুচ। এতিয়া ইয়াতে ৰংগুৰা দিছোঁ। ৰংগুৰাটো অলপ দেৰিকৈ দিলোঁ।
ৰেচিপিটো চাই যদি ভাল লাগে আপোনালোকে একবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া ইয়াতে মই কেইটামান ধনিয়া পাত দিছোঁ। অমিতা ফুলৰ ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ লগ পাম। বাই বাই।